নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে টিভিনে স্ক্ৰীনশ্বট দেখিছে, মই ডিছ এখনত এয়া বৰালি মাছ লৈছোঁ, লোকেল মাছ। এয়া চাওকচোন, মাছখিনি খুব ধুনীয়া হয় আৰু মাছটো ডাঙৰ আছিলে। বৰালি মাছ মই আলু আৰু ৰঙালাওৰে বনাম। খুব সোৱাদ লগা এখন ব্যঞ্জন হয়, মোৰ খুবেই প্ৰিয় ৰঙালাও আৰু আলু। প্ৰথমতে মই মাছখিনিত নিমখ আৰু হালধি সানি ল'ম, কিন্তু গোটেইখিনি নবনাওঁ, যিহেতু আমাৰ সদস্য মাত্ৰ 3টা হয়, সেই অনুপাতে ল'ম। প্ৰথমতে মই এইখিনি সানি লওঁ, নিমখ হালধিখিনি। আৰু এইফালে মই লোহাৰ কেৰাহী উঠাই দিছোঁ মাছ ভাজিব। মাছখিনিত নিমখ হালধি দিছোঁ আৰু যিহেতু বৰালি মাছ হয় অলপ চিটিকে, সেইকাৰণে মিঠাতেল ইয়াতে দি দিছোঁ। এতিয়া এইখিনি ভালদৰে সানি লওঁ আৰু এইফালে কেৰাহীও গৰম হৈ গৈছে, মই মিঠাতেল দি দিছোঁ। আৰু এইফালে তেলখিনি বহুত গৰম হৈ গৈছে, যিহেতু মাছ ফ্ৰাই কৰা, সেইকাৰণে মই একেবাৰে বেছি গৰম হ'ব দিওঁ। আৰু মাছখিনি এতিয়া মই দি দিছোঁ ইয়াতে। মাছখিনি দি দিলোঁ আৰু এই মাছখিনি ভাজোঁতে অকণমান সাৱধান হ'ব লাগে, যিহেতু ফুটি যায়। আৰু ইয়াতে মই ঢাকনিখন লগাই দিছোঁ, নহ'লে চাৰিওফালে ফুটিবলৈ আৰম্ভ কৰে। আৰু মাছখিনি এটা ছেট হৈ গৈছে, খুব সাৱধানে এতিয়া উঠাই দি। মই বৰালি মাছ ভাজিলে সদায় এনেকৈ ভাজোঁ, ঢাকনি লগাই। আৰু এতিয়া ঢাকনি দিছোঁ এখন। গোটেইখিনি ভিডিঅ' নেদেখাওঁ, তাৰ পিছৰখিনি দেখাম। আৰু এতিয়া মাছখিনি এইটো চাইডো হৈ গৈছে, এয়া চাওঁ। এতিয়া মই ইয়াৰ পৰা কাঢ়ি থৈ দিম আৰু ইয়াতে মই আঞ্জাখন বনাম। আৰু এইফালে মই মাছখিনি কাঢ়ি থলোঁ। মাছখিনি চাওকচোন, এপিছো মাছ ভঙা নাই। এনেকৈ ভাজিলে মাছখিনি কেতিয়াও নাভাঙে। জলকীয়া দুটা একেবাৰে ৰংচোৱা হৈছে। এতিয়া তেজপাত দি দিছোঁ। মই আৰু এক্সট্ৰাকৈ মিঠাতেল দিয়া নাই, মাছ ভাজি খোৱা যিখিনি তেল আছিলে সেই ৰৈ যোৱা তেলখিনিতেও দিছোঁ। গেছৰ ফ্লেমটো অকণমান বঢ়াই দিছোঁ। আৰু এতিয়া ইয়াতে গোটা জিৰা আৰু পাঁচফোৰণ দিছোঁ। এয়া পাঁচফোৰণ, এয়া গোটা জিৰা। ভালদৰে লৰাই দিছোঁ। পিঁয়াজখিনি অকণমান ৰংচোৱা হোৱালৈকে ভাজি। আৰু এতিয়া ইয়াতে নিমখ আৰু হালধি দিম। এয়া নিমখ দিছোঁ, এয়া হালধি দিছোঁ, এয়া নিমখ হালধিটো দি দিলোঁ একেলগে। আৰু এতিয়া মই ইয়াতে আলু আৰু ৰঙালাওখিনি দি দিম। মই মাছৰ বাতিটোতে দি দিছিলোঁ আলু ৰঙালাও। আৰু এতিয়া এইখিনি ভালদৰে অলপ সময় ভাজি ল'ম। আপোনালোকে সকলোৱে বনাই নহয় জানো, সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ। এনেকৈ প্ৰায় 2 মিনিটমান সময় মই এনেকৈ ভাজি থাকিম মিডিয়াম ফ্লেমত। এতিয়া প্ৰায় 2 মিনিটমান সময় ভাজিলোঁ মই এইখিনি। এতিয়া ইয়াতে অকণমান ঠাণ্ডা পানী দিম আৰু এইখিনি অকণমান সিজিব দিম। বেছি দিয়া নাই। আৰু এতিয়া ইয়াতে ঢাকনিখন লগাই দিম। গেছৰ ফ্লেমটো মই মিডিয়াম ফ্লেমত দিছোঁ। এইখিনি ভালদৰে সিজি লওক। আৰু এইফালে এতিয়া ঢাকনিখন গুচাই চাওঁ। এয়া চাওঁ, পানীখিনি নাইকিয়া হৈ গৈছে। ৰঙালাও আৰু আলুখিনি সিজি গৈছে। চাওক, আলুখিনি খুব ধুনীয়াকৈ সিজিছে। আৰু যিহেতু আলুটো অকণমান ডাঠ হয়, ৰঙালাওখিনি সোনকালে সিজি যায়। এতিয়া মই ইয়াতে মছলা এড কৰিম। জিৰা গুড়ি আৰু ধনিয়া গুড়ি। এয়া ধনিয়া গুড়ি অকণমান বেছিকৈ দিছোঁ। ৰঙালাওত ধনিয়া গুড়িটো বেছিকৈ দিলে খাবলৈ খুব টেষ্ট হয়। এয়া জিৰা গুড়ি ভালদৰে এইখিনি লৰাই দিছোঁ। খুব ধুনীয়া এটা গোন্ধ আহিছে ভাজিখিনিৰ পৰা। আৰু একেবাৰে চিম্পুল ৰেচিপি হয়, আপোনালোকে সকলোৱে বনায়। তথাপিতো মই শ্বেয়াৰ কৰিলোঁ। আৰু এতিয়া মই ৰুকি থোৱা আদাখিনিও দি দিছোঁ। আৰু এতিয়া যিহেতু গোটেইখিনি সিজি গৈছে, এতিয়া গৰম পানী দিম। আৰু এতিয়া কালাৰটো খুব ধুনীয়া হয়। যিসকলে ৰঙালাও বেয়া পায়, এনেকৈ যদি ৰঙালাও বনাই দিয়ে নহয়, একেবাৰে আঙুলি চেলেকি খাব। তাতে আকৌ বৰালি মাছ, খুব সোৱাদ লগা এটা ৰেচিপি, একেবাৰে থলুৱা ৰেচিপি। আৰু এতিয়া এয়া গৰম পানী দি দিছোঁ।
পানীখিনি দিয়াৰ লগে লগে খুব ধুনীয়া এটা কালাৰ আহিছে আৰু এতিয়া এইখিনি ভালদৰে উতলিব দিম আৰু তাৰপিছত মাছখিনি মই ইয়াতে দি দিম এয়া মই অকণমান জোল বনাইছোঁ গ্ৰেভি টাইপ নহয় খুব ধুনীয়াকৈ উতলি আহিছে আৰু এতিয়া মই ভাজি থোৱা মাছকেইপিচ ইয়াতে দি দিছোঁ এনেকৈ বনালে খুব মানে সোৱাদ লগা হয় ৰঙালাওখিনি আপোনালোকে কোনে কোনে ভাল পাই জনাবচোন ৰঙালাওৰ আঞ্জা এনেকৈ আৰু অলপ সময় উতলাৰ পিছত মই এইখিনি নমাই থ'ম মই জোল বনাইছোঁ যিহেতু আমাৰ এতিয়া দুপৰীয়াৰ সাজত এনেকৈ খাম চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে একেবাৰে লোভনীয় হৈছে আপোনালোকে যদিহে মোৰ আজিৰ ৰেচিপিটো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছত সুন্দৰ এটা মন্তব্য আগবঢ়াব আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'টো লগে চাব পাৰিব এতিয়া মোৰ আঞ্জাখন হৈ গৈছে এতিয়া মই শেষত কেঁচা ধনিয়া দি দিছোঁ এতিয়া গোন্ধটো খুব ধুনীয়া হয় কেঁচা ধনিয়া এয়া হৈ গৈছে আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম একদম ইমান সুন্দৰ এটা কালাৰ আহিছে আপোনালোকে যদিহে মোৰ ভিডিঅ'সমূহ ফেচবুকত চাইছে কিন্তু মোৰ পেজটো এতিয়ালৈকে ফ'ল' কৰা নাই আপোনালোকে মোৰ পেজটো ফ'ল' কৰি দিব আৰু তেতিয়াহে নতুন নতুন ভিডিঅ' মই আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাব আৰু চাব পাৰিব গতিকে আজি ৰেচিপিটো ইমানতে সামৰি মাৰিলোঁ আকৌ এটি নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন ৰেচিপি লৈ নতুন টিপছ লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আশা কৰোঁ আজিৰ একেবাৰে চিম্পুল ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু যিসকলে কিটচেনত ন শিকাৰু হয় তেওঁলোকৰ কাৰণে এই টিপছটো খুবেই উপকাৰী হ'ব ধন্যবাদ